Hello guys, good morning. মই উৎপল আৰু আপোনালোকে চাই আছে মোৰ YouTube চেনেল উৎপল ব্লগছ। স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ লৈ। মই আহিছো আজি এইখন ফিল্ডত, আপোনালোকে চাব পাৰে ফিল্ডখন একবাৰ। মই আহিছো ৰাতিপুৱাই আজি এইখন ফিল্ডত এক্সাৰসাইজ কৰিবৰ কাৰণে, কাৰণ মোৰ ওয়েটটো বহুত বাঢ়ি গৈছে, বহুত মানে 80 কেজি হ'বলৈ গ'ল। আজি কেইটামান দিনৰ আগত আছিলে 68 67 হেনেকুৱা আছিলে, কিন্তু আজি 7-8 মাহ মানৰ পৰা মই কোনো ধৰণৰ এক্সাৰসাইজ বা দৌৰি একো কৰা নাই। সেইটো কাৰণে ওয়েটটো বহুত বাঢ়ি গ'ল। সেইকাৰণে ভাবিলোঁ যে অলপ এক্সাৰসাইজ কৰোঁ, কাৰণ এক্সাৰসাইজ কৰিলে ওয়েটটো কমিব, তাৰ লগতে পেটটো কমিব। আৰু ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়াহে মজাটো পাব। তো বলক তেনেহ'লে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আজি মোৰ প্ৰথমটো দিন, সেইটো কাৰণে মোৰ ইমান পাৰফেক্ট হোৱা নাই। তো পিছলৈ অলপ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। হে গাইজ, আজি আছিল মোৰ প্ৰথমটো দিন, তো সেইটো কাৰণে কামবোৰ ইমান পাৰফেক্ট নহ'ব পাৰে। তো ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগ পাই আছোঁ পুনৰ এটা অন্য ভিডিঅ' লৈ।